শূন্য আকাশ, স্তব্ধ বতাহ, তথাপি জীয়াই থাকিম সপোনবোৰ বাস্তৱ কৰাৰ বাসনা। অ' ঢুলীয়া ককাই কলৈ যায়? অ' ঢুলীয়া ককাই একো নামাতিলে যে কলৈ যায়? ঢুলীয়া ককাই বুলি মাতিলে নামাতে, পাগল ঢুলীয়া বুলি মাতিব লাগিব। মই পাগল ঢুলীয়া। মই ঢোলটোৰ বাবে পাগল, নিজৰ সংস্কৃতিটোৰ বাবে পাগল। তহঁতৰ দৰে নিজৰ সংস্কৃতিটোক এৰি আনৰ সংস্কৃতিক আঁকোৱালি ল'ব নোৱাৰোঁ। সেইকাৰণে তোৰ অৱস্থা আজি এই। মোৰ অৱস্থাটো যিয়েই নহওক, আগতে নিজৰ অৱস্থাটো চা। মোৰতো পাগল ঢুলীয়া বুলি এটা চিনাকি আছেই, তোৰ যে সেইটোও নাই। এই চিনাকি লৈ কিনো কৰিছ? নিজৰ ঘৈণীটোকে ৰাখি সংসাৰখন বচাব নোৱাৰিলি। ঐ, মোৰ ঘৈণী আৰু সংসাৰক লৈ একো নকবি। মই জানো মোৰ লগত কি হৈ আছে, চবকে চাই ল'ম। অঞ্জন দা, এইবোৰ কি কৰিছা? এৰি দিয়া। ই পাগল হৈছে, তই আহি নাপালে ই আজি মোৰ। মাৰি পেলালো হয়। মোৰ সংসাৰক লৈ কোনোবাই কিবা ক'লে মই শুদাই নেৰো। তইনো আকৌ এইবোৰ কথা কিয় উলিয়াব লাগে? যা এতিয়া, এইবোৰ বাদ দে, যা আকৌ। ই মোৰ ডিঙিত ধৰিছে। এবাৰ এজনৰ ডিঙিত ধৰি কি অৱস্থা হৈছে, এইবাৰ আকৌ চাই ল'বি। যা যা, যেদিনা ধৈৰ্যৰ সীমা পাৰ হ'ব সেইদিনা গম পাবি। এইখন ঢোলৰ শুকান চামৰাত চাপৰ মাৰি ফটোৱা হাত হয়। তহঁতৰতো কেঁচা চমৰাহে, ফটাটো দূৰৰে কথা, পচিয়ে যাব। বাদ দিয়া অঞ্জন দা, ইহঁতৰ লগত লাগি থাকি লাভ নাই। কাইলৈৰ পৰা বিহুৰ আখৰা আৰম্ভ কৰিব লাগিব। এইবাৰ বিহু গাবলৈ একেবাৰে মন নাই। মন নাই বুলি ক'লে কেনেকৈ হ'ব? তুমি আগভাগ নল'লেচোন বাকীবোৰে পিছুৱাই। তেতিয়া আমাৰ মিলিজুলি বিহু হুঁচৰি দলটো কি হ'ব? নাই, সেইটো হ'ব দিব নোৱাৰোঁ। মোৰ কিমান কষ্ট আৰু ত্যাগৰ ফলত এই দলটো এই পৰ্যায় পাইছে সেইটো মই জানো আৰু ৰদালিয়ে জানিছিল। ৰদালি এৰিলে, কিন্তু মই আছোঁ আৰু শেষ উশাহলৈকে এই দলটো জীয়াই ৰাখিম। কাইলৈৰ পৰা আৰম্ভ হ'ব আমাৰ আখৰা। কৈ দিম সকলোকে, এতিয়া যোৱা, ময়ো যাওঁ। হ'ব, আপোনালোকে সেইবোৰ চিন্তা কৰিব নালাগে। খাটমাৰৰ ল'ৰাজনৰ মইনো কেনেকৈ হৈ চিন্তা কৰিব পাৰিম? তাতে আৰু মোৰ সি বন্ধু হয়। নাই, আপোনালোক নিশ্চিন্ত থাকক। ঠিক আছে, ৰাখিছোঁ। মই ধীৰাজ, মই মোৰ জেগাত সদায় শুদ্ধ হ'ব বিচাৰোঁ। সেইকাৰণে মই কৰা প্ৰতিটো কামেই শুদ্ধ। আহি লওক, তাৰপিছত দেখা যাব। চব চালা মোৰ মতেই হৈ আছে। ৰদালি বা, ৰদালি বা। কোন? মই হেমেন। হেমেন, ক'ৰ পৰা আহিলি? মই বিহুৰ আখৰাৰ পৰা আহিলো। আখৰা আৰম্ভ কৰিছ নেকি? অঞ্জন আহিছেনে? আখৰা আৰম্ভ কৰিছো। অঞ্জন দাও আহিছে, তইহে যোৱা নাইচোন। মই নাযাওঁ দে, মনলৈ আৰু বিহু নহাই হ'ল। অঞ্জন দাও মন মাৰি থাকে, বিহুত মনে নিদিয়ে কিয়? মন দিব দে, তাক কবি ৰদালি নাথাকিলেও ৰদালিৰ মনটো সদায় বিহুৰ বাবে বলিয়া। হয় নেকি? কম। আৰু কবি ৰদালিয়ে অঞ্জনকহে বেয়া পাইছে, সেই পাগল ঢুলীয়াটোক নহয়। হ'ব, মই চব কম। মই যাওঁ দে, গৰু পথাৰতে আছে। ৰ চাহ একাপ খাই যা। নালাগে, পিছত খাম। পিলিংটো সি বহুত কষ্টত আছে নেকি? এই বহাগৰ দিনত তাৰ গাত ততেই নাথাকে, কিন্তু এইবাৰ তাৰ ঢোলৰ চাপৰত গোটেই ৰং জ্বলি নাচি উঠে। কিন্তু এইবাৰ যদি সি মন মাৰি থাকে, হুঁচৰি দলটোৰ কি হ'ব? নাই, কিবা এটা কৰিব লাগিব।
বাবা ঐ বাবা অ' বিতাই ক এতিয়া তই ক'ৰবালৈ যাবি নেকি? এতিয়া নাযাওঁ কিয়? মই এবাৰ সেই গাঁওবুঢ়াৰ ঘৰলৈ যাব লগা আছিল। আহোঁতে এবাৰ সেই বোৱাৰীৰ ঘৰলৈ সোমাই আহিম বুলি ভাবিছোঁ। চাওঁতে চাওঁতে এটা বছৰ পাৰ হৈ গ'ল বুজিছা। কিনো তেওঁ সেই এটা জেদতে লাগি থাকেহে। কিয় যাব লাগে? একো দৰকাৰ নাই। যদি তাইৰ ইমানখিনি দায়িত্ব আছিল হ'ব, আমিও চলি আছোঁ, চলি যাব পাৰিম। এটা কথাত লাগি থাকিলে নহ'ব বাপাই। কোনোবাই নহয় কোনোবাই এৰা ধৰা কৰিব লাগিব, তেতিয়াহে সংসাৰখন সুন্দৰ আৰু সুখৰ হ'ব। ইমান বছৰে যদি তাই মোক বুজিয়ে নাপালে, তাইৰ ওচৰত সৰু হৈ নিজৰ আত্মসন্মানখিনি হেৰাই একো লাভ নাই। আহা, লাভ লোকচানৰ কথা সংসাৰত নাথাকেও। চা বাবা, অলপ বুজাবুজি, কিছু এৰা ধৰা আৰু থাকে অযুত নিভাজ মৰম, তেতিয়া সম্পৰ্কবোৰ এই মিঠা সংসাৰখন বৰ ধুনীয়া হয় বুজিছা। হিচাপ নিকাচ নকৰোঁতে বহুত কিবা কিবিয়েই হেৰুৱালোঁ। আজিকালি সম্পৰ্কবোৰ হিচাপ নিকাচত চলে, মৰমত নচলে। মাথো বুজাবুজিহে। তই আছ, ময়ো আছোঁ। মোৰ অভাৱবোৰ পূৰণ কৰি যা, মই তোৰ লগত থাকিম। আৰু যদি নোৱাৰ নাথাকোঁ। হ'ব যা, এতিয়া হাত মুখ ধুই ভাতকেইটা খাই লবি। মৰম চেনেহ চব মিছা, মাত্ৰ টকাই সঁচা। হ'ব ধীৰজ দা। চাবি কিন্তু একো যাতে খেলি মেলি নহয়। আৰে নহয় নহয়, একদম টেনশ্যন ল'ব নালাগে, মই ধুনীয়াকৈ বুজাই দিছোঁ। গুড, তোৰ ওপৰত সেইখিনি বিশ্বাস মোৰ আছে, তই পাৰিবি। হ'ব ধীৰজ দা, আপুনি মোক বিশ্বাস কৰে আৰু মই সেই বিশ্বাস ৰাখি গৈ আছোঁ। বিশ্বাস ৰাখি থকালৈকে হয় বাৰু। যা এতিয়া, কামখিনি কিন্তু ভালকৈ কৰিবি দেই। আৰে হ'ব দিয়ক, আপুনি বিন্দাছ থাকক। যা। বিমান দা ক না ক, কি ক'ব লাগে? এইবাৰ মোক বিহুত নিবিনে তহঁতৰ লগত? হেই কামুৰ দি নাথাক না, চা মোক যাব দে। ক না ক। সেই পিলিংটো বিহু গাবলৈ যায়, তাৰ পেনটোৱে ধৰি ৰাখিব পৰা নাই সি। পাৰিম তো, এয়া চা মই পেনত ধৰা নাই। ঐ পিলিং, বিহু পিছত গাবি, প্ৰথমে পেনটো ঠিক কৰি ল, নহ'লে তোৰ বিহু গোটেই ৰাইজে দেখিব। মোক সকলোৱে ঢুকি থাকে, মই বিহু গামেই এইবাৰ। মই লং লাগি যায়, মই লং লাগি যায়, মই লং। অ' খুৰা, অঞ্জন ক'ত? বিমান আছে, বহা। আপোনাক লগ পালোঁ ভালে হ'ল, কথা এটা ক'ব লগা আছিল। কি কথা আছিল কচোন? মানে খুৰা, আমাৰ গাড়ী এখন কিনিছিলোঁ ভাড়াত লগাবলৈ। অঞ্জনেও কাম বিচাৰি গুৱাহাটীলৈ যাব খুজি আছে। যদি ভাবে আমাৰ গাড়ীখনে চলাব পাৰিব। কথাটো তই ভালেই ভাবিছ, কিন্তু সিবা আকৌ কি কয়? মইনো আকৌ কি ক'ম? মোক মাত্ৰ এটা কাম লাগে, য'ৰ পৰা মোৰ পইচা উপাৰ্জন হয়। তোক মই সেইকাৰণে কৈছোঁ, তই ক'তো যাব নালাগে, ঘৰতে থাকিব পাৰিবি আৰু আমাৰ লগত বিহুও গাব পাৰিবি, যিটো এৰি তই চলিবই নোৱাৰ। অৱশ্যে তই ঠিকেই কৈছ। সি কলৈকে যাব নালাগে। সি গ'লে মই সেই অকলশৰীয়া হৈ পৰিম নহয়। সি ঘৰতে থাকি তহঁতৰ গাড়ীখন চলাব। হ'ব দে, সি চলাব। ঠিক আছে খুৰা দেও। ঐ অঞ্জন ব'ল, সিহঁতে আহি ৰৈ থাকিব, আমি দিও নগ'লে সিহঁতে আখৰাই আৰম্ভ নকৰে। যা, ভালকৈ যাবি, সোনকাল ঘূৰি আহিবি, দিনকাল একেবাৰে বেয়া। যা। হ'ব দে, মই ওলাই আহোঁ ৰ। মই এতিয়া যাওঁ, আৰু এনেদৰে আখৰা কৰি থাকিলে নহ'ব। তাকেই, বিহু আহি পালেহি, বাকীবোৰৰ একো গাতেই লগা নাই। জোনালী, তই কাইলৈ সকলোকে জনাই দিবি, পৰহিৰ পৰা ভালকৈ আখৰা কৰিম, কোনেও যাতে নহাকৈ নাথাকে। কাইলৈ আমি আখৰা নকৰোঁ, পৰহিৰ পৰা ভালকৈ লাগিব। ব'ল। ব'ল এতিয়া ব'ল। বিমান, মই তোৰ লগতে যাম ৰ। মই এতিয়া ঘৰলৈ নাযাওঁ, মই পেহীহঁতৰ ঘৰত যাম, তই অঞ্জনৰ লগতে যা। অঞ্জন দাই বা নিয়ে না নিনিয়ে?
ব'ল মই তোক ঘৰতে থৈ যাম। তে তহঁত যা। ঠিক আছে। কি হ'ল? কিবা এটা সোমাল। চাওঁ চাওঁ চাওঁ। ৰ'ব ৰ'ব। হেল্ল' 108। দাদা তই কিয় তেনেকুৱা কৰিছ? মই যি কৰিছোঁ তোৰ ভালৰ বাবেই কৰিছোঁ। তাৰ এটা এক্সিডেণ্ট হৈছে, তাৰ ওচৰত থাকিব লাগিব নহয়। মই যাওঁ দাদা। তই যাব বিচাৰিছ যা, কিন্তু এতিয়া নালাগে। মই আবেলিলৈ তোক থৈ আহিম, হ'ব? হ'ব দাদা, তেনেহ'লে মই কাপোৰ বান্ধি লওঁ। দাদা তই কি চিন্তা কৰিছ? নাই একো নাই। মা ক'ত গ'লো? মা ভণ্টি কি হৈছে তোৰ? মা অ মা কি হৈছে তোৰ ভণ্টি? বচোন তই ইয়াত। মা অ মা। হ'লেও ৰদালি এবাৰো নাহিল। ইমান এটা ঘটনা গম পায়ো তাই জেদ ধৰি থাকিল নে? সঁচাকৈ তাই বহুত সলনি হৈ গ'ল। হাতীৰ যেনেকৈ খোৱা দাঁত বেলেগ, দেখুওৱা দাঁত বেলেগ, তেনেকৈ মানুহৰো মনটো বেলেগ বেলেগ। বাদ দে তাইৰ কথা আৰু মোৰ আগত নুলিয়াবি। তহঁতৰ নিচিনা প্ৰকৃত বন্ধু বান্ধৱী থাকিলে তাইৰ নিচিনা অহংকাৰী আৰু স্বাৰ্থপৰ ঘৈণী মোক নালাগে। তেনেকৈ নকবাচোন। কিবা এটা ভুল বুজাবুজি হৈছে দুয়োটাৰ মাজত। মই তাইৰ লগত কথা পাতিম। একো দৰকাৰ নাই, তাই বেয়াকৈ কৈ দিব পাৰে। এইবোৰ কথাত আগ নাবাঢ়িবি। বিমান তহঁত যা, তাইক থৈ যাবি। বাৰু হ'ব দে, এইবোৰ এতিয়া ভাবি থাকিব নালাগে। এক্সিডেণ্টটো সৰুকৈ হৈ গ'ল, কেইদিনমান পিছত ঠিক হৈ যাব। যাওঁ এতিয়া। জনালি বল। আহো দিয়া। মই অঞ্জনৰ ওচৰলৈ যাব লাগিব। আমাৰ সন্তানটিক দেউতাকৰ প্ৰয়োজন আছে, নহ'লে সি বহুত কষ্ট পাব। বোৱাৰী, ঐ বোৱাৰী। দেউতা আপুনি? তোমাৰ মানে সেই ভাল খবৰটো পাই মই সেই থাকিবই নোৱাৰিলোঁ নহয়, একেবাৰে গুচি আহিলোঁ, বুজিছা? বোৱাৰী এতিয়া মই যাওঁ দিয়া, মানে দেৰি নকৰোঁ। তোমাক নিবলৈ মই ল'ৰাক পঠাই দিম। মই এতিয়া আহিছোঁ দেই, আহিছোঁ। তুমি কিন্তু তাৰ লগত গুচি যাবা দেই। দেউতা বহকচোন, অন্তত চাহ একাপ খাই যাওক। নালাগে বোৱাৰী, মই তাক সোনকালে পঠিয়াই দিম। তুমি কিন্তু ভালকৈ থাকিবা দেই। মই একেবাৰে সেই ককাক হ'বলৈ সাজু আছো নহয়। আহিছোঁ দেই। দেউতাও যে আৰু কিমান ফূৰ্তিত আছে। ইফালে অঞ্জনৰটো মোৰ তাতে মোক এজন ভাল ডক্তৰ লাগে। পইচাৰ চিন্তা কৰিব নালাগে, কোনেও গম নোপোৱাকৈ সকলো চাফা কৰি দিব লাগিব। যিমান পাৰ জল্দি কৰ। ঠিক আছে, ৰাখিছোঁ এতিয়া। মই কি গেম খেলি আছোঁ কোনেও গমেই নাপাব। অঞ্জন দা, ৰদালিক আনিবলৈ যোৱা নেকি? তাইক লৈ আহোঁ ৰ। মই বাপেক হ'ম নহয়, কিমাননো আৰু এটা কথাত লাগি থাকিম। যোৱা, মই ৰীমাৰ ঘৰলৈ যাওঁ, আহোঁতে সোমাই আহিম। ঠিক আছে, আহিবি যা। ইমান দেৰিতো হ'ব নালাগিছিল। মই তেতিয়াই বোৱাৰীক কৈ আহিলোঁ। খুৰাদেউ,
ইহঁত আহি পোৱাই নাই নেকি? অ' তাকে কৈ আছোঁ আমি। বিমান, তই নহ'লে আগুৱাই যাবি নেকি? তই নহ'লে তাকেই কৰ। খুৰাদেউ মই নহ'লে আহি আছোঁ। অঞ্জন তই অকলে? ৰদালি নাহিল নেকি? ৰদালি কেতিয়া আহিব বাবা? বাটতে ধীৰাজক লগ পালোঁ। তই যে ৰদালি কৰি আছ, তোৰ এক্সিডেণ্ট হ'বৰ দিনা জানো তাই এবাৰ খবৰ ল'ব গৈছিল? নাই যোৱা নহয়। এই মূৰটোত অলপমান খটাইছা। ৰদালি এতিয়া আৰু তোৰ হৈ ৰ'ব। তাই নতুনকৈ জীৱনটো আৰম্ভ কৰিছে আৰু তাই কোনো সন্তানো ৰাখিব নোৱাৰে। মাইণ্ড ইট। তই তাইক লগ কৰিব নগলিয়ে নেকি? যাব খুজিছিলোঁ, কিন্তু সি নিদিলে। গুচিয়ে আহিলোঁ। ভগৱান, এইবোৰ তুমি কি দেখাব লৈছা? তুমি এইবোৰ কিয় ৰং চাইছা ভগৱান? অঞ্জন দা, মই তাইক লগ কৰিম। কথাবোৰ ভালকৈ জানি ল'ম। তাইক মই বুজাম। নাযাবি, অপমান কৰিব। তই ক'লে হ'বনে? চব তোৰ কথা মতে নহয়, আমাৰ মতে হ'ব লাগিব। চাওচোন কিমান অপমান কৰে। মই যাম। খুৰাদেউ, এতিয়া মই আহোঁ। বিমান, তই যাবিনে? অঁ ব'ল আহোঁ। অঞ্জন তই চিন্তা কৰি থাকিব নালাগে, চব ঠিক হৈ যাব। ব'ল। ৰদালি, অ' ৰদালি। গৈছোঁ। অ' তই তই কি কথাত ইমান লাগি আছ? ঠিক কথাতে লাগিছোঁ। তহঁতক অলপ সহজ কৰি দিছোঁ। মই থাকিলে তোৰ আৰু অঞ্জনৰ প্ৰেমত বাধা নহ'ব জানো? কি সঁচা কথা? মিছা বদনাম দিব নাহিবি। দাদা ভণ্টিৰ নিচিনা এটা মধুৰ সম্পৰ্কত মানুহে দেখাত দাদা ভণ্টি আৰু নেদেখাত বান্ধৱী হ'লেও বুলি চব কথাতে সহ্য কৰি থাকিব নোৱাৰো ৰদালি। মিছা কথা ন? ৰ তোক প্ৰমাণ দি আছোঁ। এইবোৰ কি? হ'ল প্ৰমাণ। তই এইবোৰ ভুল বুজিছ। এইবোৰ মোক বুজাব নালাগে। ৰদালি, শুনচোন। তই এতিয়া যাব পাৰ আৰু অঞ্জনক কৈ দিবি ৰদালি আৰু কেতিয়াও ঘূৰি নাযায়। আৰু এই পেটত থকা সন্তানটো অঞ্জনৰ নহয়, ৰদালিৰহে। আৰু তাক মই কি কৰিব লাগে ভালকৈয়ে জানো। এতিয়া তই যা। অঞ্জন দা। কি হ'ল জোনালী? অঞ্জন দা। কি হৈছে? কিয় কান্দিছ তই? এইবোৰ কিয় কৰি আছে? যদি কেনেবাকৈ উলিয়াব পাৰোঁ কোনে কৰি আছে গম পাই যাব। এইখন ঢোলত চাপৰ মাৰি ঢোলৰ শুকান চামৰা ফটাই দিয়া হাত হয়। আৰু যদি জোনালী, তই চিন্তা নকৰিবি, মই চব ঠিক কৰিম। এতিয়া মোৰ কি হ'ব অঞ্জন দা? ৰদালিও মোক তেনেকৈ ভাবিলে আৰু গাঁৱৰ মানুহেও। জোনালী, ঐ জোনালী, শুনচোন। মোৰ লগত এইবোৰ কি হৈ আছে? ইয়াৰ ব্যৱস্থা সোনকালে কৰিবই লাগিব, নহ'লে বহুত বেয়ালৈ যাব। আৰু তাই কি কৈছে? সন্তানটি মোৰ নহয়, তাই যি কৰে তাকেই কৰিব। চাওঁ নহয় তাই মোক মোৰ সন্তানৰ পৰা কেনেকৈ দূৰত ৰাখে। এইটো মোৰ যিমান আপোন, তয়ো মোৰ সিমানেই আপোন। আজিলৈকে এইটোক মই যেনেকৈ বচাই ৰাখিছোঁ, তোকো মই মোৰ মাজত তেনেকৈয়ে ৰাখিম। লাগিলে মৰিম, নহ'লে মাৰিয়ে পেলাম।
অলং দলং ৰজা ৰাণী খেলিছিলো আমি সপোন দেশৰ মই ৰজা তুমি মোৰ ৰাণী